নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক সকলোকে নৰ্থ ইষ্ট ভিউৱাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব, আৰু যদিহে ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টিক অকণমান সহায় কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আৰু আজি বন্ধুসকল আপোনালোকৰ বাবে এনেকুৱা 10টা ফেক্টছ লৈ আহিছোঁ, যিকেইটা ফেক্টছৰ বাবে আমাৰ অসম সদায় জাকত জিলিকা হৈ আছে। গতিকে কিনো তেনেকুৱা 10টা ফেক্টছ হ'ব পাৰে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে বলক বন্ধুসকল, আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি এই ভিডিঅ'টিৰ প্ৰথমটি ফেক্ট হৈছে কামাখ্যা মন্দিৰ। বন্ধুসকল, আপোনালোক সকলোৱে জানে বা এবাৰ নহয় এবাৰ হ'লেও মা কামাখ্যা দেৱী মন্দিৰ আহি পাইছে। কিন্তু মা কামাখ্যা দেৱীৰ এই গুণাগুণ কেৱল আমাৰ অসমতেই নহয়, ভাৰতৰ প্ৰতিটো চুকে কোণে মা কামাখ্যা দেৱীৰ গুণাগুণ প্ৰচাৰিত হৈ আছে। আৰু এই মন্দিৰটি কোচ ৰজা নৰনাৰায়ণ সিংহ আৰু আহোম ৰজাৰ ৰাজত্বকালতে নিৰ্মাণ কৰি উলিওৱা হৈছিলে। আৰু বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ দ্বিতীয় ফেক্টটোলৈ। আৰু আপোনালোক সকলোৱে জানে যে বিশ্বৰ দৰবাৰত জিলিকি থকা এখনি ঠাই পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, যাৰ নামেই হৈছে মাজুলী। আৰু 20 শতাব্দীত মাজুলীৰ মাটিকালি প্ৰায় 860 বৰ্গ কিলোমিটাৰ আছিল যদিও নদীদ্বীপটিৰ প্ৰধান সমস্যা গৰাখহনীয়া আৰু বানপানী, যাৰ ফলত এই নদীদ্বীপটোৰ 2014 চনৰ মতে প্ৰায় 543 বৰ্গ কিলোমিটাৰহে হৈছেগৈ। 2016 চনত মাজুলীক এখনি জিলা হিচাপে ঘোষণা কৰা হয়। আৰু মাজুলী কেৱল এটি নদীদ্বীপ হিচাপে বিখ্যাত নহয়, ধৰ্ম কলা সংস্কৃতিৰ ক্ষেত্ৰতো এক সুকীয়া পৰিচয় আছে মাজুলীৰ। আৰু এতিয়া আহিছোঁ আমাৰ তৃতীয় ফেক্টটিলৈ। এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ পুৰণি জীৱিত দুমহলীয়া ঘৰটিয়েই হৈছে ৰংঘৰ। ৰজা প্ৰমত্তা সিংহাৰ দ্বাৰা নিৰ্মিত কৰা এই ৰংঘৰটি শিৱসাগৰ জিলাৰ মেইন ৰাস্তাৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত অৱস্থিত। বছৰৰ প্ৰতিটো সময়তেই এই ৰংঘৰলৈ দেশী বিদেশী বহুতো লোকৰে আগমন ঘটে। আৰু এইবাৰ আগবঢ়াই আনিছোঁ চতুৰ্থটি ফেক্ট। বন্ধুসকল, অসমখন পৰ্যটকৰ বাবে এক মনোমোহা ঠাই হিচাপে চিহ্নিত হোৱাৰ এক অন্যতম কাৰণ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা একশিঙীয়া গড়, যাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে সদায় এক আকৰ্ষণীয় ঠাই হিচাপে চিহ্নিত হৈ ৰয়। এইবাৰ বন্ধুসকল 5 নম্বৰ ফেক্টটি হৈছে শুৱালকুছি। বন্ধুসকল, শুৱালকুছিও অসমৰ লগতে সমগ্ৰ ভাৰতৰ বাবে গৌৰৱৰ ঠাই। কাৰণ আপোনালোকে জানে যে পাট মুগা বস্ত্ৰশিল্পৰ বাবে শুৱালকুছি সদায় বিখ্যাত। পৃথিৱীৰ আটাইতকৈ দামী সূতাৰ কাপোৰ এই শুৱালকুছিতেই বনোৱা হয়, যাৰ বাবে বিশ্ববাসীৰ আগত অসমে এক সদায় বিশেষ স্থান লাভ কৰি আহিছে। আৰু এইবাৰ আমি জানিবলৈ বিচাৰিম 6 নম্বৰ ফেক্টটিৰ বিষয়ে। অসমখন বিশ্বৰ দৰবাৰত জিলিকি থকাৰ এক অন্যতম কাৰণ হৈছে অসমৰ চাহ খেতি। আৰু অসমৰ পৰা প্ৰায় চাহ ইমানেই উৎপাদন কৰা হয় যে সমগ্ৰ ভাৰতক 50% আৰু সমগ্ৰ বিশ্বক প্ৰায় 25% চাহ কেৱল অসমৰ পৰাই যোগান ধৰা হয়। আৰু চাহ খেতি উৎপাদন কৰা প্ৰধানত জিলাসমূহ হৈছে গোৱালপাৰা, যোৰহাট, ধেমাজি, লখিমপুৰ, নগাঁও ইত্যাদি। আৰু বন্ধুসকল, আমাৰ 7 নম্বৰ ফেক্টটো হৈছে অসমৰ বুকুৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনি। ব্ৰহ্মপুত্ৰ নদীখনি সঁচাকৈয়ে আমাৰ অসমীয়াৰ আৱেগ। জীৱনে মৰণে লুইতখনেই আমাৰ সকলোৰে আপোন। তিব্বতৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ মাজেৰে বৈ আহি অসমত প্ৰৱেশ কৰা নদীখনিৰ বহল ঠায়ে ঠায়ে প্ৰায় 10ৰ পৰা 11 কিলোমিটাৰ পৰ্যন্ত বহল হয়, যাক ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু বহল নদী হিচাপে কোৱা হয়। আৰু বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ 8 নম্বৰ ফেক্টটোলৈ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘলীয়া সেতু হিচাপে চিনাকি লাভ কৰা দলংখনৰ নামেই হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু। NEC লিমিটেড কোম্পানীৰ দ্বাৰা বনোৱা এই দলংখন নৱেম্বৰ 2011 চনতেই আৰম্ভ কৰা হৈছিল যদিও 10 মাৰ্চ 2017 চনত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিছিল। আৰু যাতায়াতৰ বাবে 26 মে 2017 তাৰিখে দলংখন মুকলি কৰি দিয়া হৈছিলে। আৰু এতিয়া আহিছোঁ আমাৰ 9 নম্বৰ ফেক্টটিলৈ। বন্ধুসকল, এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি আৰু তেল উৎপাদন কৰা ঠাইখনেই হৈছে ডিগবৈ ৰিফাইনাৰী, যাক আমি খাৰুৱা তেলৰ জন্মস্থান বুলি সদায় গৌৰৱ কৰোঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ দ্বাৰা বনোৱা এই
উদ্যোগটি 11 ডিচেম্বৰ 1901 চনতে স্থাপিত কৰা হৈছিলে। আৰু বন্ধুসকল, আজি আমাৰ ভিডিঅ'টিৰ অন্তিমটি ফেক্ট হৈছে যে বিশ্বৰ যেনেকৈ বৃহত্তম নদীদ্বীপ মাজুলী, ঠিক তেনেকৈ বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নামেই হৈছে উমানন্দ, যিটো দ্বীপ আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ মাজতেই আছে। বন্ধুসকল, গুৱাহাটীৰ ফেঞ্চি বজাৰ আৰু উত্তৰ গুৱাহাটীৰ সমীপৰ পৰাই এই দ্বীপটিৰ সৌন্দৰ্য খুব ধুনীয়াকৈ উপলব্ধি কৰিব পৰা যায়। আৰু ইয়াৰ মাজত থকা শিৱ মন্দিৰটোৰ বাবে এই দ্বীপটোৱে সদায় এক বিশেষ ভূমিকা লাভ কৰিবলৈ সক্ষম হয়। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই আছিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পালে। আৰু যদিহে ভাল লাগিছে তেন্তে প্লিজ সগৌৰৱেৰে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটিক অকণমান সহায় কৰিবলৈ নাপাহৰিব। তেনেহ'লে ধন্যবাদ বন্ধুসকল, আজিৰ বাবে আপোনালোকৰ পৰা বিদায় মাগিছোঁ।